উম, কি সুধিলা? মোৰ কথা। ময়ো যাম শিলঘাটলৈ। শিলঘাটৰ ওচৰতে মোৰ ঘৰ। তেন্তে ভালেই হ'ব। জাহাজ ৰাতি শিলঘাট পাইগৈ। আপোনাক লগ পোৱাত বহুত সুবিধা হ'ব, নহয়নে বাইদেউ? বাইদেৱে আলোচনীখনকে লেৰেকি বিদাৰি আছিল। কাণ আছিল আমাৰ কথাত। সন্মতিসূচকভাৱে ভাইকলৈ মূৰ তুলি চাই ৰ'ল। হাঁহিটো কোনোবাই পকা ৰঙেৰে গোটেই মুখখনত চাপ মাৰি থৈছিল। নহ'লে কপালখনে হাঁহিব কেনেকৈ? নাক, চকু, থুতৰিও হাঁহেনে? এনেকুৱা ডাঠ কলা চেলাউৰিও মিহিকৈ হাঁহিব পাৰেনে? আনদিনাৰ মতে জাহাজ অহাৰ সময় হ'ল। মই খা খবৰ লৈ আহিবলৈ থিয় হ'লোঁ। টিকট কাটিবলৈ পইচা উলিয়াব খুজিছিল ল'ৰাটোৱে। মই বাধা দি ক'লোঁ যে তেতিয়াও টিকটৰ ঘণ্টা দিয়া নাই, আৰু টিকেট দিলেও মোৰ পইচাৰে আনিব পাৰিম, পিছত দিলেও হ'ব। জাহাজ অহাৰ সময় থাকিলে নিশ্চয় চাহ খাব পাৰোঁ। যাবলৈ ধৰি মই সুধিলোঁ। ল'ৰাজনে বাইকৰ মুখলৈ চালে। বাইকে হলহলটো আঙুলিৰে দুই এবাৰ খেপিয়াই নিজকে কোৱা দি ক'লে, ফ্লাক্সটো ক'ত থাকিল? এই প্ৰথম মাতষাৰ শুনিলোঁ। গভীৰ অথচ মাখনৰ দৰে কিবা এটা কোমলতা থকা এনেধৰণৰ বৰ্ণনা মানুহৰ মাতত খাপ খায়নে ক'ব নোৱাৰোঁ। ল'ৰাজনে ফ্লাক্সটো উলিয়াই দিলে। মই ফ্লাক্সটো লৈ ৰেলিঙৰ কাষলৈ গ'লোঁ। ওচৰতে শিশু এটাই মূৰ দাঙি ৰাতি কিমান হ'ল এবাৰ চাই ল'লে। ক'ৰবাত সৰসৰাই মাটি অলপ খহি পৰিল নৈৰ বুকুত। দূৰৰ বাগিচাৰ পৰা মাদলৰ ক্লান্ত চেও ভাহি আহিছে।